প্ৰিয় দৰ্শক, মই মোৰ আধ্যাত্মিক চিন্তা চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। যদি আপোনালোকে নতুন নতুন আধ্যাত্মিক বিষয়ৰ কথা জানিব বিচাৰে, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি মই ভিডিঅ'টোত জনাব বিচাৰোঁ যে ধৰ্মশাস্ত্ৰ মতে মানুহৰ দৈনন্দিন জীৱন ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কিদৰে জীৱন জীয়াব লাগে, কি কৰিলে জীৱনলৈ সুখ, শান্তি, সফলতা আহে, সেই বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আৰম্ভণি যদি ভাল হয়, শেষো ভাল হয়। আৰম্ভণি আৰু শেষ যদি দুয়োটা ভাল হয়, তেতিয়া সদায় সকলো ভালেই থাকিব। দৰ্শকসকল, কিছুমান এনেকুৱা কাম আছে, আমি সেই কামবোৰ নিশ্চয় কৰিব লাগে। ৰাতিপুৱা শুই উঠি এনেকুৱা কিছুমান কাম কৰাটো অত্যন্ত জৰুৰী। তাৰ আগতে মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিম। ভিডিঅ'টোত এটা লাইক কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। শাস্ত্ৰমতে ভগৱান শ্ৰীকৃষ্ণই কৈছে, ৰাতিপুৱা শুই উঠি বিচনাত বহি কৃষ্ণৰ নাম স্মৰণ কৰিহে বিচনাৰ পৰা নামি সোঁ ভৰিখন ভূমিত থ'ব লাগে আৰু থোৱাৰ আগতে আপুনি 4টা শব্দ ক'ব লাগে। এই শব্দ 4টা হ'ল ঘনশ্যাম, চতুৰ্ভুজ, নাৰায়ণ, হৰি। দেখিব আপোনাৰ গোটেই দিনটো শুভ আৰু ফলদায়ক হ'ব। 2 নম্বৰতে গংগাজল আমাৰ শাস্ত্ৰমতে বহুত মাহাত্ম্যপূৰ্ণ পানী। পৌৰাণিক আখ্যান মতে গংগা নদীত দেৱ-দেৱীও স্নান কৰিছিল, সেয়েহে পবিত্ৰ বুলি মনা যায়। এটা তামৰ পাত্ৰত গংগাজল অলপ লৈ বিচনাৰ শিতানত গোটেই ৰাতি থৈ ৰাতিপুৱা ছটিয়াই দিব লাগে। এনে কৰিলে যুগ যুগ ধন প্ৰাপ্তি হৈ থাকে আৰু ৰাজাৰ তুল্য হয়। মান্যতা অনুসৰি গংগাজল মৃত্যুৰ সময়ত মানুহৰ মুখত দিলে পাপকৰ্ম নষ্ট হৈ যায় আৰু মোক্ষ প্ৰাপ্তি হয়। গংগাজল কেতিয়াও অশুদ্ধ নহয়। 3 নম্বৰতে ৰাতিপুৱা শুই উঠিয়ে ভগৱানৰ ফটো চাই ভৰি মাটিত থ'ব লাগে। তাৰ পিছত গা-পা ধুই ডাঙৰবিলাকক সেৱা কৰি মন্দিৰত ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰি সূৰ্যদেৱক জল অৰ্পণ কৰিহে প্ৰথম মিঠা বস্তু মুখত দিব লাগে। তাৰ পিছত দৈনন্দিন কাম আৰম্ভ কৰিব লাগে। তেতিয়া লক্ষ্মীদেৱী সুপ্ৰসন্ন হৈ আপোনাৰ জীৱনলৈ সুখ, সমৃদ্ধি, ধন সম্পদ বাঢ়ি মহা সুখেৰে জীৱন কটাব পাৰে। আজিলৈ ইমানেই। আৰু এনেকুৱা নতুন নতুন মই আধ্যাত্মিক চিন্তা চৰ্চাৰ বিষয়ৰ কথা আপোনালোকৰ মাজলৈ লৈ পুনৰ আহিম। ধন্যবাদ।